এই বিলখন গৰু সুৰক্ষা প্ৰদান কৰাৰ বিল নহয়। গৰু মাংসৰ বজাৰখন স্বীকৃতি দিয়াৰ এটা প্ৰক্ৰিয়া। তেওঁহে কয় মিয়া ভোট নালাগে বুলি, কিন্তু তেওঁ মিয়া ভোট লাগিব। মিয়া প্ৰীতি আমি দেখিছোঁ, আমি জানিছোঁ। তেওঁ প্ৰকৃততে যে গৰু সংৰক্ষণৰ কথাটোত নাই, এই বিলখনৰ কেইটামান বিশেষ পইণ্টে স্পষ্টকৈ কৰি দিছে। গৰু এটা আৰু গাহৰি এটা আপোনালোকে একেলগে এদিন বান্ধি চাব, কেতিয়াও গৰু আৰু গাহৰিটোৱে কেতিয়াও কাজিয়া নকৰে। কিন্তু আমাৰ মানুহে দৈনিক গৰু আৰু গাহৰিক লৈ দৈনিক অসমত কিন্তু কাজিয়া। তাৰমানে জ্ঞান কাৰ বেছি এতিয়া? মানুহৰ জ্ঞান বেছি নে, গৰুৰ জ্ঞান বেছি নে, গাহৰিৰ জ্ঞান বেছি? সেই কথা আপোনালোকে নিজে উপলব্ধি কৰক। সেই কথাসমূহ আপোনালোকে নিজেই উপলব্ধি কৰক। আৰু এতিয়া কিছুমান বিজেপি নেতাই কয় যে তেওঁলোকে বোলে ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব। তাৰমানে এতিয়া আমি কি ৰাৱণৰ ৰাজ্যত আছো নেকি? এতিয়া আমি কি ৰাৱণৰ ৰাজ্যত আছো নেকি? কিছুমানে কয় বিজেপিয়ে বোলে হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিব। তাৰমানে এতিয়া কি আমি মুছলমান ৰাষ্ট্ৰত জীয়াই আছো নেকি? এতিয়া কি আমি মুছলমান ৰাষ্ট্ৰত জীয়াই আছো নেকি? কিমান আৰু আমাক বুৰ্বক নবনায়? কিমান আৰু আমাৰ সহজ সৰল মানুহৰ মানসিকতাক লৈ এই ভণ্ড ৰাজনৈতিক নেতাবোৰে কিমান আৰু খেলা নকৰে? আজি অসমৰ মুখ্যমন্ত্ৰীয়ে পুনৰ বিধানসভাত গো সুৰক্ষা বিধেয়কখনৰ ওপৰত তেওঁ মন্তব্য ৰাখিছে। তেওঁ কৈছে যে গৰু হিন্দু মানুহে পূজা কৰে, যদি গাহৰি মুছলমান মানুহে পূজা কৰিলেহেঁতেন তেতিয়াহ'লে গাহৰিও তেওঁ বেন কৰি দিলেহেঁতেন। এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এতিয়া আপুনি আৰু এখন আইন বনাব লাগিব। এতিয়া আপুনি আৰু এখন আইন বনাব লাগিব। কাৰণ ভগৱান বিষ্ণুৰ অন্য এক অৱতাৰ হৈছে মৎস্য অৱতাৰ, তাৰমানে মাছ। গতিকে সেইকাৰণে মাছক সুৰক্ষাৰ দিব কাৰণেও আপুনি এখন আইন বনাব লাগিব। কাৰণ আমি বিষ্ণুক আমি মানুহ, হিন্দুসকলে বিষ্ণুক মানুহ। গতিকে মাছ এটা যেতিয়া মুকলিকৈ কাটিব বা বিক্ৰী কৰিব আমাৰ মনত দুখ লাগিব। গতিকে মাছ সুৰক্ষাৰ দিবৰ কাৰণেও আপুনি এতিয়া এখন আইন বনাব লাগিব। পাৰিবনে বনাব আপুনি? আপুনি বনাব পাৰিবনে? দ্বিতীয়তে, যদি সঁচাকৈ গৰুৰ চোৰাং কাৰবাৰ বন্ধ কৰাৰ স্বাৰ্থত, গৰুৰ সুৰক্ষাৰ স্বাৰ্থত গো সুৰক্ষা আইন বা গো সুৰক্ষা বিধেয়ক অনা হৈছে বা প্ৰস্তুত কৰা হৈছে, তেতিয়াহ'লে অসমত চলি থকা অসমৰ প্ৰাকৃতিক সম্পদসমূহ যে দৈনিক লুণ্ঠন হৈ আছে, অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ যে চোৰাং কাৰবাৰ চলি আছে, এই অসমৰ প্ৰাকৃতিক সম্পদসমূহ ৰক্ষাৰ কৰিবৰ কাৰণে এখন সম্পদ সুৰক্ষা আইন আপোনালোকে আনিব পাৰিবনে? আপোনালোকে অসমৰ সম্পদসমূহ সুৰক্ষাৰ কাৰণে সম্পদ সুৰক্ষা আইন এখন আনিব পাৰিবনে? কাৰণ অসমততো দৈনিক কয়লাৰ চোৰাং কাৰবাৰ চলে, কাঠৰ চোৰাং কাৰবাৰ চলে, বালিৰ চোৰাং কাৰবাৰ চলে, মাটিৰ চোৰাং কাৰবাৰ চলে, তেলৰ চোৰাং কাৰবাৰ চলে, আৰু এতিয়াতো তাতকৈ ওপৰত, সকলোতকৈ ওপৰত এতিয়া মানুহৰ অংগৰ চোৰাং কাৰবাৰ চলিছে, কিডনীৰ চোৰাং ব্যৱসায় চলিছে। এতিয়া কিডনীৰ চোৰাং বেপাৰ চলিছে। এনেকৈতো চাবলৈ গ'লেতো অসমত হাজাৰ হাজাৰখন আপোনালোকে বিধেয়ক আনিব লাগিব। কয়লা সুৰক্ষা বিধেয়ক, কাঠ সুৰক্ষা বিধেয়ক, তেল সুৰক্ষা বিধেয়ক, কিডনী সুৰক্ষা বিধেয়ক, এনেধৰণৰ হাজাৰ হাজাৰখন বিধেয়ক আনিব লাগিব। পাৰিবনে আপোনালোকে? আনিব পাৰিবনে? অসম আৰু অসমীয়াৰ জাতিৰ সুৰক্ষাৰ স্বাৰ্থত, অসমৰ সম্পদসমূহ সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে সম্পদ সুৰক্ষা আইন আনিব পাৰিবনে মুখ্যমন্ত্ৰী মহোদয়? আপুনি পাৰিবনে? আপুনি সীমা সমস্যা সমাধান কৰিব পাৰিলেনে? এতিয়ালৈকে মূল্যবৃদ্ধি ৰোধ কৰিব পাৰিলেনে?
অসমৰ নিবনুৱা সমস্যাসমূহ সমাধান কৰিব পাৰিলেনে? অসম চুক্তি 6 নং দফা ৰূপায়ণ কৰিব পাৰিলেনে? অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিব পাৰিলেনে? এটাও কৰিব পৰা নাই, এটাও কৰিব পৰা নাই। কিন্তু এতিয়া আপোনালোকে ব্যস্ত হৈ আছে গৰু আৰু ছাগলীক লৈ। কোনবিলাক সমস্যাৰ ওপৰত আপোনালোকে ব্যস্ত থাকিব লাগিছিলে? যিসমূহ সমস্যাৰ কাৰণে আজি বৰ্তমান সময়ত অসমৰ ৰাইজে জীয়াটো ভুগিবলগীয়া হৈছে, সেই সমস্যাবিলাকৰ ওপৰত আপোনালোকৰ কাণসাৰ দিবলৈ এতিয়া সময় নাই। আপোনালোকৰ এতিয়া চকুত পৰিছে গৰু আৰু ছাগলী, গৰু আৰু গাহৰি। আপোনালোকৰ চকুত এতিয়া গৰু আৰু গাহৰিয়ে প্ৰাধান্য পাইছে। গতিকে মুখ্যমন্ত্ৰী মহোদয় এনেকৈ নহব, এনেকৈ নহব। গৰু আৰু গাহৰিৰ ওপৰত আপোনালোকে বেছিকৈ প্ৰাধান্য দিয়াটো বাদ দিয়ক। অসমৰ এতিয়া বৰ্তমান অসমৰ ৰাইজে ভুগি থকা জ্বলন্ত সমস্যাসমূহৰ ওপৰত আপোনালোকে চকু দিয়ক। অসমৰ ৰাইজে ভুগি থকা জ্বলন্ত সমস্যাসমূহৰ ওপৰত এতিয়া আপোনালোকে চকু দিয়ক। কৈছো ন, হিন্দু বুৰ্বক। আমাৰ অসমৰ বুৰ্বক হিন্দু সমাজে মানি ল'ব। মুছলমান MLA বিৰোধ কৰিছে, কংগ্ৰেছে বিৰোধ কৰিছে, তাৰমানে এইখন হিন্দু বিল, হিন্দুৰ সপক্ষে থকা বিল। এই কথাটো এনেকুৱা নহয় যে মুছলমান বিধায়কসকলে জনা নাই, জানিছে, তাৰ পিছতো বিৰোধ কৰিছে। এই কাৰণেই বিৰোধ কৰিছে কাৰণ ক'ৰবাত মুখ্যমন্ত্ৰীজনৰ এটা এজেণ্ডা আছে যে তহঁতে বিৰোধ কৰ, নহ'লে মোৰ পৰা হিন্দু মানুহখিনি আঁতৰি যাব। কিন্তু মই অসমৰ হিন্দু সমাজক এই কথাটো কৈছোঁ, তেওঁ সাপো মাৰিছে, লাখুটিও ভাঙিবলৈ দিয়া নাই অসমৰ মুখ্যমন্ত্ৰীয়ে। অসমৰ মুখ্যমন্ত্ৰীয়ে গো সুৰক্ষাৰ নামত হিন্দুক বুৰ্বকো বনাইছে আৰু মুছলমানক লিগেলি, অফিচিয়েলি গৰু কাটি গৰু মাংস খাবলৈও দিছে, গৰু মাংসৰ বেপাৰ কৰিবলৈও দিছে। এজনে আন এজনক কৈছে তহঁতৰতো লাভেই হ'ল, এতিয়া তহঁতে লিগেলি গৰু কাটিবলৈ আৰম্ভ কৰ, হেৰৌ আৰৱৰ লগত সম্পৰ্ক কৰ, বিফ ট্ৰেডিং আৰম্ভ কৰ। অসমত বিফ ট্ৰেডিং নাছিলে, এতিয়া তহঁতক মই এইখন বিল আনি সুবিধা কৰি দিছোঁ যে গৰু হত্যাটো অফিচিয়েলি লিগেলি তহঁতে কৰিব পাৰিবি, ঘৰে ঘৰে কৰিব পাৰিবি। তাত তহঁতে বেপাৰ কৰ, লিগেলাইজ হ'ল, অফিচিয়েল হ'ল। এতিয়া তহঁতে এটা আগতে চুৰ কৰি এটা কাটিছিলি, এতিয়া অফিচিয়েলি 1000 টাকাত, লাখ টাকাত তহঁতক প্ৰশ্ন কৰিবলৈ কোনো নাহে। কৰিবলৈ আপুনি পাৰ্মিশ্যনখন দি দিলে আৰু হিন্দু সমাজকো গো হত্যাৰ নামত এনেকুৱা এখন আইন দিলে, যিখন আইনৰ পিছত হিন্দু সমাজে গৰু মাংসৰ গোন্ধ লৈ ভাত খাব লাগিব। কিয়নো ওচৰতে কাটিব নোৱাৰে, কাষতে যদি মুছলমান মানুহ আছে, হিন্দু মানুহ যদি আছে, অনলাইনত যদি আহি পেলাই তেওঁৰ ঘৰত গৰু মাংস পৰিছেহি, সেই গৰু মাংসৰ গোন্ধ কিন্তু কাষৰ হিন্দু ঘৰলৈকো যাব। যে এইখন গৰু সুৰক্ষা বিল নহয়, গৰু সুৰক্ষা বিলৰ নামত বা গৰু সুৰক্ষাৰ নামত এইখন গৰু মাংস বেপাৰ কৰাৰ, গৰু মাংস বজাৰখন নিয়ন্ত্ৰণ কৰাৰ বা গৰু মাংসৰ বজাৰখন স্বীকৃতি দিয়াৰ এটা প্ৰক্ৰিয়া। মন কৰিব, এই বিলখন গৰু সুৰক্ষা প্ৰদান কৰাৰ বিল নহয়, গৰু মাংসৰ বজাৰখন নিয়ন্ত্ৰণ কৰা বা গো হত্যা কৰি গৰু মাংস মুকলিকে বিক্ৰী কৰিব পৰা সেই বজাৰখনক স্বীকৃতি প্ৰদান কৰা এখন বিল। তাৰ মানে আমাৰ এই সৰু মগজুটোত মোৰ দৰে মূৰ্খ মানুহ এজন, মই নিজকে মূৰ্খ বুলিয়েই ভাবোঁ, মোৰ দৰে মূৰ্খ মানুহ এজনৰ মগজুত যদি সেই কথাটো সোমাইছে, তাৰ মানে অসম বিধানসভাত থকা বিয়াগুম ৰাজনৈতিক নেতাসকলৰ মগজুত যে সেই কথাটো নোসোমাব, তেনেকুৱাটো হ'ব নোৱাৰে। মানে সঁচাটো তেওঁলোকেও জানে, কিন্তু তাৰ পিছতো অসম বিধানসভাত AYDFৰ মুছলমান বিধায়কে বিৰোধ কৰিছে, কংগ্ৰেছৰ অমুছলমান বিধায়কে গৌ সুৰক্ষা আইনখন বিৰোধ কৰিছে, অখিল গগৈয়ে গৌ সুৰক্ষা বিলখন বিৰোধ কৰিছে। হয়, কিয় কৰিছে? মুছলমান বিধায়কে কিয় বিৰোধ কৰিছে গম পাইছেনে? যদি মই অনুভৱ কৰিব পাৰিছোঁ যে এখন গো মাংস বন্ধ কৰাৰ বিল নহয়, গো মাংসক পদ্ধতিগতভাৱে লিগেলাইজ কৰাৰ বিল যদি মই অনুভৱ কৰিব পাৰিছোঁ, বা তেনে ক্ষেত্ৰত কিয় মুছলমান নেতাসকলে অনুভৱ কৰিব পৰা নাই? আৰু তেওঁলোকে যদি পাৰিছে, তেওঁলোকে বিৰোধ কিয় কৰিছে?
আৰু আমি হিন্দু সমাজে সেইটো হিন্দু সংগঠন হিন্দু নেতাবোৰে কিয় আমি এই কথাটো উপলব্ধি কৰিব পৰা নাই বা যদি আমি কৰিব পাৰিছোঁ তেতিয়াহ'লে আমি গৰু মাংস বজাৰখন লিগেলাইজ হোৱাটো বিচাৰিছোঁ নেকি হয়নে এতিয়া মই কৈছোঁ যে কিয় কৰিছে কাৰণ অসমৰ মুখ্যমন্ত্ৰীজন চতুৰ অসমৰ মুখ্যমন্ত্ৰীজনে খুব ধুনীয়াকৈ কথা ক'ব জানে আৰু আজি বিধানসভাত তেওঁ সেইটো প্ৰমাণ কৰি দিলে আৰু অসমৰ মুখ্যমন্ত্ৰীজনৰ কথাৰ ওচৰত যে বিৰোধীয়ে হওক বা অসমৰ ৰাজনীতিত দ্বিতীয়জন এনেকুৱা মানুহ নাই অন্তত অসম বিধানসভাত আজিৰ তাৰিখত দ্বিতীয়জন মানুহ নাই যিজন মানুহে অসমৰ মুখ্যমন্ত্ৰীজনৰ যুক্তি কাটিব পাৰিব সেই ক্ষমতা ৰাখে কোনোবাই বা সেই তথ্য ৰাখে কোনোবাই বা সেই জ্ঞান আছে কাৰোবাৰ না সৎ সাহস আছে কাৰোবাৰ সংবাদ মাধ্যমৰ আগত আহি বকাটো বেলেগ কথা তাত কৰিব নোৱাৰে তথ্য সহকাৰে কৰিব নোৱাৰে মুছলমানে দেখুৱাই কিয় কৰিছে কাৰণ তেওঁলোকে এইকাৰণে কৰিছে মই এইকাৰণে ক'ব খুজিছোঁ ক'ৰবাত এটা ভিতৰুৱা অংক আছে হয়তো মুখ্যমন্ত্ৰীজনৰো এইটো অংক থাকিব পাৰে যে মই কৈছোঁ কাউ প্ৰটেকশ্যন বিল গৰু সংৰক্ষণ আইন তাৰমানে মোক হিন্দু মানুহখিনিৰ চেণ্টিমেণ্টটো মোক লাগিব এতিয়া অসমৰ মুখ্যমন্ত্ৰীজনে হিন্দু মানুহৰ চেণ্টিমেণ্ট কেতিয়া পাব যেতিয়া গৰু সংৰক্ষণৰ কথা ক'ব প্ৰথম কথা তেওঁ মুছলমান মানুহো লাগিব মুছলমান ভোটো লাগিব তেওঁহে কয় মিয়া ভোট নালাগে বুলি কিন্তু তেওঁ মিয়া ভোট লাগিব মিয়া প্ৰীতি আমি দেখিছোঁ আমি জানিছোঁ তেওঁ প্ৰকৃততে যে গৰু সংৰক্ষণৰ কথাটোত নাই এই বিলখনৰ কেইটামান বিশেষ পইণ্টে স্পষ্টকৈ কৰি দিছে কাৰণ বিভিন্নজনে বিধানসভাৰ বিভিন্ন সদস্যই আমাৰ লগত যেতিয়া কথা পাতিছে আজিৰ বিধানসভাৰ বিভিন্ন সদস্যই আমাৰ লগত যোগাযোগ কৰিছে যে আপুনি কোৱা কথাটো সঁচা তেনেকুৱা ধৰণৰ আলোচনা হৈছে সেই ধৰণৰ কথা বতৰাবোৰ আমাক বিভিন্নজনে ফোন যোগেৰে বা ব্যক্তিগতভাৱে লগ ধৰিও আমাক কথাটো কৈছে যে মুছলমান বিধায়কে বিৰোধ কৰিব লাগিব এইখন বিল হয় কিয় তেতিয়াহে অসমৰ মুখ্যমন্ত্ৰীজনে এইটো এষ্টাব্লিছ কৰিব পাৰিব যে এইখন মুছলমান বিৰোধী বিল আৰু তেতিয়াহে অসমৰ হিন্দু সমাজে মানে কৈছোঁ ন হিন্দু বুৰ্বক আমাৰ অসমৰ বুৰ্বক হিন্দু সমাজে মানি ল'ব মুছলমান MLA বিৰোধ কৰিছে কংগ্ৰেছে বিৰোধ কৰিছে তাৰমানে এইখন হিন্দু বিল হিন্দুৰ সপক্ষে থকা বিল হয় কিন্তু মানি ল'লোঁ বন্ধুবোৰ 5 কিলোমিটাৰত ক'তো কাটিব নোৱাৰে মই আগতো কৈছোঁ মানকাছাৰত 5 কিলোমিটাৰ কিয় 50 কিলোমিটাৰলৈকে আপোনালোকে মন্দিৰ বিচাৰি পাব নেকি নামঘৰ বিচাৰি পাব নেকি জনিয়াত 20 30 40 কিলোমিটাৰলৈকে আপোনালোকে নামঘৰ বিচাৰি পাব নেকি ধুবুৰীৰ চৰত নামঘৰ বিচাৰি পাব নেকি গৰৈমাৰীত নামঘৰ বিচাৰি পাব নেকি নাপায় নহয় নাওবৈচাৰ যি জেগা আছে য'ত সম্পূৰ্ণ মাইনৰিটি এৰিয়া তাত আপোনালোকে নামঘৰ বিচাৰি পাব নেকি লখিমপুৰ জিলাত নাপায় খাৰুপেটীয়াত আপোনালোকে এনেকুৱা জেগা আছে তাত আপোনালোকে বিচাৰি পাব নেকি নামঘৰ নাপায় তাত যদি কাটে হাজাৰ হাজাৰ গৰু যদি কাটে আৰু সেই হাজাৰ হাজাৰ গৰু কাটি আজি আপোনাৰ ঘৰে ঘৰে যদি মদ দিব পাৰিছে অনলাইন ব্যৱস্থা হৈছে আপুনি অৰ্ডাৰ কৰিছে ইয়াত বহি এমাজন ফ্লিপকাৰ্টত যেনেকৈ দিল্লী মুম্বাইৰ পৰা বস্তু আহি আপোনাৰ ঘৰ পাইছেহি তেনেকৈ গৰৈমাৰীৰ পৰা আহি নাপাবহি অনলাইন আপোনাৰ ইয়াত নিদিব পাৰে দোকানখন কোনো কথা নাই কিন্তু সেই বজাৰখন কেনেকৈ বন্ধ কৰিব এইকাৰণে বন্ধ কৰিব নোৱাৰে অনলাইন ব্যৱস্থা যোগেৰে এটা সিস্টেম হ'ব কিয়নো অসম চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ে অসমত নথকা এটা ব্যৱস্থা মানে গৰু হত্যাৰ লিগেলাইজ কৰি পেলাই গৰৈমাৰী মানকাছৰ জনিয়া চেঙা খাৰুপেটীয়া নাওবৈচাকে আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত গৰু কটাৰ কাৰখানা বনাব কচাই খানা বনাব আৰু তাৰ পৰা বিভিন্ন পদ্ধতিৰে আহি প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে যি গৰু মাংস খায় তেওঁলোকৰ ঘৰে ঘৰে গৰু মাংস উপলব্ধ হ'ব তাৰমানে অসমত গৰু মাংসটো এতিয়া স্বীকৃতিপ্ৰাপ্ত মাংস হিচাপে অসমৰ বজাৰলৈ নতুন উপাদান আহিব হয় বুজি পাইছে এই কথাটো এনেকুৱা নহয় যে মুছলমান বিধায়কসকলে জনা নাই জানিছে তাৰ পিছতো বিৰোধ কৰিছে এই কাৰণেই বিৰোধ কৰিছে কাৰণ ক'ৰবাত মুখ্যমন্ত্ৰীজনৰ এটা এজেণ্ডা আছে যে তহঁতে বিৰোধ কৰ
নহ'লে মোৰ পৰা হিন্দু মানুহখিনি আঁতৰি যাব, মই বুৰ্বক হিন্দুখিনিক বুজাব নোৱাৰিম, হয়নে? বুৰ্বক হিন্দুক বুজাব লাগিব, সেইকাৰণে মুছলমান বিধায়কে বিৰোধ কৰিছে, অখিল গগৈয়ে বিৰোধ কৰিছে। তেওঁলোকে চাব, কৈছোঁ নহয়, অখিল গগৈ বক্তব্য শুনক, কিবা আপোনাৰ ধিঙৰ বিধায়কৰ বক্তব্য শুনক, আৰু কাৰোবাৰ বক্তব্য শুনক, কেৱল অৰ্থনীতি অৰ্থনীতি অৰ্থনীতি, কেৱল এনেকুৱা কিছুমান যুক্তি দেখুৱাইছে আৰু বাৰে বাৰে কৈছে যে মুছলমানক খোৱাত বাধা দিছে, মুছলমানক খোৱাত বাধা দিছে, হয়। কিন্তু তেওঁলোকে জানে মুছলমানক খাবলৈ বাধাই দিয়া নাই, কৈছে যে এইখিনি জেগাতহে নোৱাৰিবা, বাকী জেগাত পাৰিবা। টোটেলি বেন হোৱা নাই, তোমালোকক খাবলৈ বন্ধ কৰা নাই। ইমান মূৰ্খটো নহয় আমিনুল ইছলামৰ নিচিনা বিধায়ক এজন, তেওঁ যে নাজানিব। চেয়াৰমান আলী নিচিনা বিধায়ক ইমান মূৰ্খ নহয় যে তেওঁলোকে নাজানিব। আৰু মই এইটোও কৈছোঁ, এইটো অতি আচৰিত কথা নহয় যে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত অসমৰ মুখ্যমন্ত্ৰীজনৰ একোটা স্পনচৰ্ড এজেণ্ট হিচাপে যে বিধানসভাত কাম কৰি নাথাকিব, সেইটো কিন্তু আপোনালোকে পোনছাতেই না কৰিব নোৱাৰে। সেইকাৰণে মই আৰম্ভণিতে কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰীজনৰ দক্ষতা আজি বক্তব্যত স্পষ্ট হৈছে। আৰু তেওঁৰ বক্তব্যৰ আগত তেওঁৰ স্পনচৰ্ড বুলি কৈছোঁ মই, এই বিধায়কসকল, বিৰোধী বিধায়কসকল যদি স্পনচৰ্ড হৈছে, যি ধৰণৰ প্ৰক্ৰিয়া আমি দেখিছোঁ, তেওঁলোক বাকৰুদ্ধ হৈছে বা কৈছে তহঁতে এইখিনিলৈকে কৰিবি, তাৰপিছত নকৰিবি, তাৰপিছত মই এইকেইটা পইণ্ট আনিম, যিকেইটা, আৰু নক'বও পাৰে এইকেইটা পইণ্ট আনিম বুলি। কাৰণ পৰীক্ষাত যেতিয়া নকল কৰে, যেতিয়া কয় মই তোক এইকেইটা প্ৰশ্ন কৰিম দেই, তাৰ উত্তৰ এইকেইটা, তই এইকেইটা উত্তৰ দিবি, সময়ত যদি এইকেইটা প্ৰশ্ন নকৰি তাৰ প্ৰশ্নই বেলেগ কৰে, উত্তৰ ক'ৰ পৰা দিব, হয়নে? সেইটোও হ'ব পাৰে। গৰু সংৰক্ষণৰ সপক্ষে, হয়, তেওঁ আৰ্টিকল 48ৰ কথা কৈছে। আৰ্টিকল 48 কি কৈছে যে আমি এগ্ৰিকালচাৰ পাৰপাছত যিটো আমাৰ জীৱ জন্তু, গৰু বিশেষকৈ আমি হত্যা কৰিব নোৱাৰোঁ, গৰু শ্লটাৰ কৰিব আমি নোৱাৰোঁ। দিছ ইজ এ কনষ্টিটিউশ্যনেল প্ৰিভেনশ্যন, গৰু আমি কাটিব নোৱাৰোঁ, আৰ্টিকল 48। আজি অসমৰ মুখ্যমন্ত্ৰীজনে আৰ্টিকল 48ৰ কথা কৈছে, কিন্তু কোনো এজন বিৰোধীৰ মুখত আৰ্টিকল 48ৰ কথা নাই। তেওঁলোকে কেৱল আৰ্টিকল 21, আৰ্টিকল 25, কেৱল ইণ্ডিভিজুৱেল ৰাইট, যিটো কথা মুখ্যমন্ত্ৰীজনে খুব ধুনীয়াকৈ কাটি থৈ গুচি গ'ল, যে ইণ্ডিভিজুৱেল ৰাইটতকৈ সমাজৰ ৰাইটটো, ডিৰেক্টিভটো বেছি ইম্পৰ্টেণ্ট, বেছি প্ৰায়ৰিটি, যিটোত অসমত থকা বিৰোধী MLA সকল চুপ, কাৰণ তেওঁলোকে তাৰ ওপৰত যাব পৰা নাই, যাব নোৱাৰে। হয় তেওঁলোকে নাজানে, হয় তেওঁলোক অজ্ঞানী, নহয় তেওঁলোক সংকীৰ্ণ, নতুবা তেওঁলোকে তাত যাবলৈও বিচৰা নাই, এই বিষয়টো আলোচনা কৰিবলৈও বিচৰা নাই। দ্বিতীয়তে মুখ্যমন্ত্ৰীজনে দ্বিতীয়টো টেঙৰালি ক'ত কৰিছে, চাতুৰ্য ক'ত কৰিছে, বাৰে বাৰে মহাত্মা গান্ধীৰ প্ৰসংগ আনি, বাৰে বাৰে মহাত্মা গান্ধীৰ প্ৰসংগ আনি তেওঁ কংগ্ৰেছক নস্যাৎ কৰিছে, হয়নে? বিৰোধীৰ তাতো মন্তব্য নাই, বিৰোধীয়ে জনা নাছিল, মানে আকৌ কৈছোঁ, বিৰোধীয়েই নাজানে কি আছে ইয়াত। গৰু সংৰক্ষণৰ কাৰণে মহাত্মা গান্ধীৰ কি স্থিতি, সেই কথা হয়তো অসমত থকা বিৰোধীয়ে নাজানে। AIDUF জানে, সেইকাৰণে সিহঁতে সেই প্ৰসংগবোৰ অনা নাই। তেওঁলোকে নানে, কিয় নানে? তেওঁলোকৰ লাভ হৈছে এইখন বিলত, হয়। আৰু তাৰপিছত অসমৰ মুখ্যমন্ত্ৰীজনে হিন্দু সভ্যতা, সংস্কৃতি, পৰম্পৰাৰ কথা কৈছে, 5000 বছৰীয়া সভ্যতাৰ কথা কৈছে, শুদ্ধ কথা কৈছে, একদম শুদ্ধ কথা কৈছে। য'ত অফিচিয়েলি কাউ শ্লটাৰ হাউচ আৰম্ভ হৈছে ভাৰতবৰ্ষত 1760 চনৰ পৰা, ব্ৰিটিছৰ দিনৰ পৰা, ইষ্ট ইণ্ডিয়া কোম্পানী অহাৰ পিছত 1760 চনৰ পৰা ভাৰতবৰ্ষত গৰু অফিচিয়েলি লিগেলি কাটিবলৈ আৰম্ভ হৈছে। তেতিয়াৰ পৰাই এই যুদ্ধখন চলিছে। আৰু যেতিয়া আজি অসমৰ মুখ্যমন্ত্ৰীজনে হিন্দু সভ্যতা, সংস্কৃতি, হিন্দু ধৰ্মৰ কথা কৈছে, ইছলাম কেতিয়া হ'ল, খ্ৰীষ্টান কেতিয়া হ'ল, তেতিয়া আমি হিন্দুৱে আছিলোঁ, হিন্দু সংস্কৃতিক ৰক্ষা কৰিব লাগে। য়েছ, হিন্দু সংস্কৃতিক ৰক্ষা কৰিব লাগে। মুখ্যমন্ত্ৰীজনে এই প্ৰসংগটোত, এই কথাটোত আৰ্টিকল 51ৰ কথাও ক'ব পাৰিলেহেঁতেন, বা কৈছেও। আমাৰ যিটো দায়িত্ব সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান দেখুওৱাটো, আৰ্টিকল 51ত যিটো কৈছে যে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান দেখুওৱাটো আমাৰ প্ৰত্যেকজন ভাৰতীয়ৰ নৈতিক অধিকাৰ নহয়, নৈতিক দায়িত্ব। গতিকে নৈতিক দায়িত্ব যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে পৰোক্ষভাৱে প্ৰত্যেকজন বিধায়কক
নৈতিক সাংবিধানিক নৈতিক দায়িত্বৰ ভিতৰত ভৰাই ল'লে তোমালোকে গৰু সুৰক্ষা আইন বিৰোধ কৰিব নোৱাৰা, কিয়নো তোমালোক আৰ্টিকল 51 কৈছে সংবিধানৰ, আৰ্টিকল 48 কৈছে যে এগ্ৰিকালচাৰৰ লগত জড়িত গৰু কাটিব নোৱাৰা, সংৰক্ষণ কৰিব লাগিব। আৰ্টিকল 51 কৈছে ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি তোমালোকে সেইটো নিষ্ঠা দেখুৱাব লাগিব, সমৰ্পণ দেখাব লাগিব। গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিয়ে গৰু সংৰক্ষণৰ কথা কৈছে, গৰু সুৰক্ষাৰ কথা কৈছে। মহাদেৱৰ লগতে হওক, কৃষ্ণৰ লগতে হওক, কামধেনু গাইৰ লগতে হওক, অমৃত মন্থনৰ সময়ত ওলোৱা গাইৰ লগতেই হওক, য'তেই নহওক ভাৰতীয় সভ্যতা সংস্কৃতি, যি সভ্যতা সংস্কৃতি ইছলাম বা খ্ৰীষ্টিয়ানৰ আগৰ সভ্যতা সংস্কৃতি, আৰু এই সভ্যতা সংস্কৃতি যেতিয়া 1770 চনত ব্ৰিটিছৰ পৃষ্ঠপোষকতাত বা খ্ৰীষ্টিয়ানৰ পৃষ্ঠপোষকতাত নষ্ট কৰা হৈছিল, পৰৱৰ্তী সময়ত ভাৰতীয় সংবিধানে সেইটো ক'ৰবাত ভুল বুলি জানি যেতিয়া শুদ্ধ কৰিছিল এজ পাৰ আৰ্টিকল 48 আৰু আৰ্টিকল 51, তেতিয়াহ'লে অসমত হিন্দুৱে খ্ৰীষ্টিয়ানেই হওক, মুছলমানেই হওক গৰু সুৰক্ষা কৰিব লাগিব। হয়, আজি মুখ্যমন্ত্ৰীজনৰ এই বক্তব্যটো, আজি বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীজনৰ এই বক্তব্যটো মই ক'ম তেওঁ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ বক্তব্য, তেওঁ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ বক্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ এই যিখিনি বক্তব্য, এই বক্তব্যখিনিৰে ইমান ধুনীয়াকৈ ক'লে, আৰু এই ধুনীয়া কথাখিনিৰ মাজত আপুনি গো হত্যা একেবাৰে বেন কৰিব পাৰিলেহেঁতেন। আপুনি যিখিনি ফেক্টছ ক'লে, আপুনি যিখিনি ফিগাৰ ক'লে, আপুনি যিখিনি বক্তব্য ৰাখিলে, সাংবিধানিক কথা, মহাত্মা গান্ধীৰ কথা পা হিন্দু সভ্যতা সংস্কৃতিৰ কথা, 5,000 বছৰীয়া সভ্যতাৰ কথা, হয়নে, তাৰ মাজত খ্ৰীষ্টিয়ান সভ্যতা, ইছলাম সভ্যতাৰ প্ৰসংগ আনি যিখিনি কথা ক'লে, যি কথাখিনি কৈ আপুনি গো সুৰক্ষা আইনখন গৃহীত কৰিলে, এই গোটেই কথাখিনি কৈ আপুনি গো সুৰক্ষা আইনখন গৃহীত কৰি সম্পূৰ্ণভাৱে অসমত গো হত্যা বন্ধ কৰিব পাৰিলেহেঁতেন। আপুনি জানে আপুনি সেইটো কৰিব পাৰিলেহেঁতেন, কিন্তু আপুনি সেইটো কৰা নাই, আৰু আপুনি সেইটো নকৰে। কিয়? কাৰণ সেইটো কৰিলে মুছলমানৰ ক'ৰবাত নহয় ক'ৰবাত, আপুনি যিটো কৈছে হিন্দু বুৰ্বক, দে আৰ নট বুৰ্বক, মুছলমান বুৰ্বক নহয়। মুছলমানৰ ফাণ্ডিং এজেঞ্চি ঢেৰ, বদৰুদ্দিন আজমলেই কওক আৰু কোনোবা কওক, তেওঁলোকৰ ঢেৰ, তেওঁলোকৰ হাত দীঘল, তেওঁলোকৰ টকাও ঢেৰ, তেওঁলোকৰ পৰা বিভিন্ন চ'ৰ্চ আছে, তেওঁলোকক অসন্তুষ্ট কৰিব নোৱাৰে। তো সেইকাৰণে আপুনি যিখিনি কথা ক'লে, এই কথাখিনি অসমত বা ভাৰতবৰ্ষত গো হত্যা সম্পূৰ্ণ বেন কৰিবলৈ যথেষ্ট আছিল, সম্পূৰ্ণ যুক্তিসংগত কথা। তাৰপিছতো আপুনি কৰা নাই। ক'ৰবাত নহয় ক'ৰবাত আপুনি যে হিন্দুক বুৰ্বক বনাইছে, সেই কথাটো অসমৰ হিন্দু সমাজে বুজিছেনে নাই মই নাজানো, কিন্তু মই অসমৰ হিন্দু সমাজক এই কথাটো কৈছোঁ, তেওঁ সাপো মাৰিছে, লাখুটিও ভাঙিবলৈ দিয়া নাই অসমৰ মুখ্যমন্ত্ৰীয়ে। অসমৰ মুখ্যমন্ত্ৰীয়ে গো সুৰক্ষাৰ নামত হিন্দুক বুৰ্বকো বনাইছে আৰু মুছলমানক লিগেলি, অফিচিয়েলি গৰু কাটি গৰু মাংস খাবলৈও দিছে, গৰু মাংসৰ বেপাৰ কৰিবলৈও দিছে। লগতে মিডিল ইষ্টলৈকো চাগে গৰু মাংসৰ ৰপ্তানি হ'ব, তাৰো অংক কৰিবলৈ দিছে। কাৰণ বিধানসভাৰ বাহিৰত ওলাই পেলাই এজনে আন এজনক কৈছে, কোনে কৈছেতো মই নকওঁ এতিয়া, কাৰণ তাৰ পৰা এজন বিধায়কে কোৱাই কথা এইটো মোক। এজনে আন এজনক কৈছে, তহঁতৰতো লাভেই হ'ল, এতিয়া তহঁতে লিগেলি গৰু কাটিবলৈ আৰম্ভ কৰ, হেৰৌ আৰৱৰ লগত সম্পৰ্ক কৰ, বিফ ট্ৰেডিং আৰম্ভ কৰ। অসমত বিফ ট্ৰেডিং নাছিলে, এতিয়া তহঁতক মই এইখন বিল আনি সুবিধা কৰি দিছোঁ যে গৰু হত্যাটো অফিচিয়েলি লিগেলি তহঁতে কৰিব পাৰিবি, ঘৰে ঘৰে কৰিব পাৰিবি। মই হিন্দু মানুহখিনিক বুজাব লাগে, হিন্দু মানুহক দেখুৱাব লাগে যে মই হিন্দুৰ কাৰণে কিবা কৰিছোঁ, সেইকাৰণে হিন্দু এৰিয়াত বন্ধ কৰিছোঁ, তহঁতৰ এৰিয়াত কাটিব পাৰিবি, তহঁতে কাট, তহঁতে বেপাৰ কৰ, লিগেলাইজ হ'ল, অফিচিয়েল হ'ল। এতিয়া তহঁতে এটা আগতে চুৰ কৰি এটা কাটিছিলি, এতিয়া অফিচিয়েলি 1000টা কাট, লাখটা কাট, তহঁতক প্ৰশ্ন কৰিবলৈ কোনো নাহে। বুজিছেনে? আৰু অতি আচৰিত লাগিছে, এই গোটেই কথাটো ক'তো আলোচনা হোৱা নাই, এই গোটেই ভিতৰুৱা কথাটো ক'তো আলোচনা হোৱা নাই।
অহংকাৰটো আছিলেই দুৰ্যোধনৰ, মই মোকেই চব লাগিব। মই আপোনালোক সকলোকে হিন্দুটো বুৰ্বকেই, গতিকে আপোনালোকক বুৰ্বক সজাব পাৰিছে, আপোনালোক বুৰ্বক হৈ থাকক। আৰু বুৰ্বক হৈ থকাৰ কাৰণেও মই আপোনালোকক অভিনন্দন জনাইছোঁ আকৌ এবাৰ বুৰ্বক হোৱাৰ কাৰণে। আৰু আপোনালোকে এতিয়াও বাহ ক'ব গো সুৰক্ষা বিলখন গৃহীত হ'ল বুলি কৈ। মুখ্যমন্ত্ৰী ছাকচেছফুল, কাৰণ তেওঁ বিচৰা কামটো হ'ল। কৈছে নহয়, সাপো মৰক লাঠিডালো নাভাঙক। হিন্দুকো বুৰ্বক বনালে, হিন্দু মানুহেও এতিয়া বা হিমন্ত বিশ্ব শৰ্মা চিঞৰিব আপুনি গো সংৰক্ষণৰ কথা ক'লে। আৰু মুছলমানেও ক'ব, চা আমাক অফিচিয়েল কৰি দিলে, ইমান দিন কোনেও আমাক গৰু কটাটো অফিচিয়েল কৰি দিয়া নাছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে গৰু কটাটো লিগেল হৈ গ'ল। আমাৰ খোৱা বস্তুটো মুকলিকৈ খাব পাৰিম। আগতেও মুকলিকৈ খাইছিলে, কিন্তু ক'ৰবাত চিঞৰ বাখৰ হৈছিলে, কোনোবাই ধৰিবলৈ গৈছিলে। এতিয়া আৰু সেই চিঞৰ বাখৰ কৰিব নালাগে। নাও বিফ ট্ৰেডিং, গৰু মাংসৰ বজাৰখন অফিচিয়েল হ'ব, অৰ্গেনাইজড হ'ব, মাছৰ বজাৰখনৰ নিচিনাকৈ। বা অন্যান্য, মই কৈছোঁ নহয়, অন্যান্য ডিপাৰ্টমেণ্টেল ষ্ট'ৰ কিছুমানত থাকিব, হয়, বা ক'ৰবাত তেনেকৈ থাকিব, বা এই যে আপুনি ফ্লিপকাৰ্টত আনে, মানে ইট উইল বিকাম এ চেইন, এণ্ড থেংক ইউ। সেইকাৰণে মই থেংক ইউ দিব লাগিব অসমৰ মুখ্যমন্ত্ৰীজনক, যে আপুনি শেষত আমি যিটো কথা কৈছিলোঁ, অসমৰ ৰাইজক, হিন্দু সমাজৰ লগতে মুছলমান সমাজক চাৰ্টিফাইড স্লটাৰ হাউচ দিলে, গো হত্যা কৰিবলৈ আপুনি পাৰ্মিশ্যনখন দি দিলে। আৰু হিন্দু সমাজকো গো হত্যাৰ নামত এনেকুৱা এখন আইন দিলে, যিখন আইনৰ পিছত হিন্দু সমাজে গৰু মাংসৰ গোন্ধ লৈ ভাত খাব লাগিব। কিয়নো ওচৰতে কাটিব নোৱাৰে, কাষতে যদি মুছলমান মানুহ আছে, হিন্দু মানুহ যদি আছে, অনলাইনত যদি আহি পেলাই তেওঁৰ ঘৰত গৰু মাংস পৰিছেহি, সেই গৰু মাংসৰ গোন্ধ কিন্তু কাষৰ হিন্দু ঘৰলৈকো যাব। কাৰণ কেৰাহীত বনাব নোৱাৰিব বুলিতো কোৱা নাই, বিক্ৰী কৰিব নোৱাৰিব বুলিহে কৈছে, বনাব নোৱাৰিব বুলিতো কোৱা নাই। তো এই বিলখন গৰু সুৰক্ষা প্ৰদান